বন্ধুসকল এটা বিগ ব্ৰেকিং নিউজ দিবলৈ ওলাইছোঁ NRC সন্দৰ্ভত যিসকলৰ নাম NRCত আছে তেওঁলোকৰ কাৰণেও এইটো এটা ডাঙৰ খবৰ আৰু যিসকলৰ নাম NRCত নাই তেওঁলোকৰ কাৰণে এটা ডাঙৰ খবৰ। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল ব্যক্তিৰ নাম NRCত থাকক বা নাথাকক যদি তেওঁ সন্দেহযুক্ত হয় আৰু সন্দেহযুক্ত তেওঁৰ কিবা তথ্য পোৱা যায় তেনেহ'লে তেওঁক বিদেশত খেদি পঠিয়াবই। তাৰ মানে NRCত নাম থাকক বা নাথাকক আপুনি যদি সন্দেহযুক্ত হয় আৰু আপোনাৰ বিৰুদ্ধে যদি কিবা সন্দেহযুক্ত তথ্য পোৱা যায় তেনেহ'লে আপোনাক বিদেশলৈ পঠাই দিয়া হ'ব। মুখ্যমন্ত্ৰী কি কৈছে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ। Deportation will now be a reality. NRCত নাম থাকক নাথাকক যদি আদাৰ এভিডেন্স থাকে NRCত যিসকলে হৰ্ষমন্দৰৰ দৰে মানুহসকলে আহি অসমৰ বিৰুদ্ধে ইমান ডাঙৰ ষড়যন্ত্ৰ কৰিলে যে আমাৰ কোনো এখন পেপাৰ কোনো এখন টেলিভিছন এটা ট্ৰেক কৰিব নোৱাৰিলে। হৰ্ষমন্দৰ আৰু কেইজনমান ইয়াৰে লোকেল সো-কল সুপ্ৰিম কোৰ্ট এতিয়া কংগ্ৰেছৰ প্ৰেচিডেণ্টৰ আগে পিছে ঘূৰি থাকে তেওঁলোকে মিলি এটা জাল বনাই পেলালে যে অমুক চন্দ্ৰমোহন পাটোৱাৰী আৰু ৰঞ্জিত দাসৰ বাপেক মাকৰ নাম একে তেওঁলোকে চেইন বনাই পেলাই মানুহখিনিক ইণ্ডিয়ানাইজ কৰি পেলাল। উই হেভ ডান এনাফ ৰিচাৰ্চ ইন লাষ্ট 2 years যে কোন মানুহে এনেকে চলে বলে কৌশলে নাম সোমোৱাল আৰু মোৰ দিনত যদি হৰ্ষমন্দৰ আহিলেতেন মইতো জেলত ঢালি দিলো। যদি NRC মই মুখ্যমন্ত্ৰী থাকোতে হলেতেন মইতো তেতিয়া খালাস কৰিলো থ্ৰু দ্য প্ৰচেছ অফ ল। ইমান ডাঙৰ খেলা মই অসমৰ ভৱিষ্যতৰ লগত খেলিব নিদিলোহেঁতেন।